নমস্কাৰ বন্ধু বান্ধৱীসকল, গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই ব্ৰইলাৰ মাংস লৈ লৈছোঁ আধা কেজি। ইয়াতে মই পিঁয়াজ মই পিচি লৈছোঁ। মই মিক্সিত দিয়া নাই, মিক্সিত দিলে বেছি পনীয়া হৈ যায় যে, সেইকাৰণে মই পিহনাত পিচি লৈছোঁ পিঁয়াজখিনি। ইয়াত দুটা পিঁয়াজ আছে, পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিম। মই এতিয়া ইয়াতে অলপমান মিঠাতেল দি ল'ম। মেৰিনেট কৰি লৈছোঁ মই প্ৰথমতে মাংসখিনি। ইয়াতে নিমখ দিম। এতিয়া মই অলপমান হালধি দিম। এতিয়া অলপমান জিৰা আৰু ধনিয়া মই ঘৰতে খুন্দি থৈছিলোঁ, তাৰ অলপমান দি দিম, 1 চামুচ দি দিম। অলপমান ৰেড চিলি পাউডাৰ দিম। অকণ মিট মছলা দিম। এতিয়া অলপমান অমিতা দি দিছোঁ। এইখিনি মই আটাইখিনি একেলগে সানি ল'ম, ধুনীয়াকৈ সানি ল'ম। এনেকৈ সানি ল'ম। সানি মই আধা ঘণ্টামান থৈ দিম। সকলোবিলাক ইয়াতে দি দিছোঁ, মাত্ৰ আদা নহৰু দিয়া হোৱা নাই, সেইখিনি ফ্ৰাই কৰোঁতে দিম। অলপ ফ্ৰাই কৰি থাকোঁতে দি দিম সেইখিনি। মই আজি কেৰাহীত তেল নিদিয়াকৈ বনাম। ইয়াতে যি মেৰিনেট কৰোঁতে যি তেল দিছোঁ সেয়াই দিছোঁ, আৰু তেল মই নিদিওঁ। সেইকাৰণে এইখিনি মই আধা ঘণ্টামান এনেকৈ থৈ দিম, মেৰিনেট কৰি ঢাকি থ'ম অলপ দেৰি। মই আলু দিম। এয়া আলু কাটি থৈছোঁ। আলুখিনি মই ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি আলুখিনি থৈ ল'ম, যিহেতুকে দেউতা চুগাৰ পেচেণ্ট হয়, সেইকাৰণে দেউতাই খাম বুলি কৈছে আজি। মই জালুক দিম ইয়াত, সেইকাৰণে মই অমিতাকে দিছোঁ। এতিয়া আলুটো হ'বৰ সময়ত ফ্ৰাই কৰা আলুখিনি দি দিম। আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গৈছে। কেৰাহীখন এনেকৈ যদি কেৰাহীত তেল নিদিয়াকৈ বনাবলৈ হয়, কেৰাহীখন ননষ্টিকৰ হ'ব লাগিব। মই এয়া মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া ইয়াতে দি দিম। এতিয়া মই এয়া অলপ দেৰি ঢাকি দিম। এয়া ঢাকি দিছোঁ, ল' ফ্লেমত এইটো ঢাকি দিব লাগিব। এয়া চাওকচোন, মই আলু ফ্ৰাই কৰি থৈছোঁ। আলুখিনি একদম সম্পূৰ্ণ সিজাকৈ মই ফ্ৰাই কৰি থৈছোঁ। মই ইয়াতে অমিতা দিছোঁ। এতিয়া ফ্ৰাই কৰোঁতে মাংসখিনি মই অমিতা সম্পূৰ্ণ যেতিয়া চব্জিখিনি হৈ যাব, মাংসখিনি হৈ যাব, তেতিয়াহে মই আলু দিম। মই দেউতালৈ আলু নিদিয়াকৈ কাঢ়ি ল'ব লাগিব, তাৰপিছত মই আলুখিনি দিম। এয়া মোৰ অলপ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে নহৰুখিনি দি দিম। আদা, নহৰু আৰু জলকীয়া পিচি লৈছোঁ। সেই দি আমি অলপ দেৰি লৰাই থাকিম। মাংস প্ৰায় সিজিছে। চাওকচোন, তেল দিয়া নাই যদিও কি ধুনীয়াকৈ তেল ওলাইছে। এতিয়া আৰু অলপ দেৰি মই ভাজি থাকিম, আৰু অলপ দেৰি ভাজি পেলাই পানী দিম। এতিয়া আৰু অকণমান ঢাকি দিছোঁ। এয়া মোৰ মাংস ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। পানী দিছোঁ, পানী অলপমান উতলিব। এতিয়া উতলিলে কাঢ়ি থ'ম। এতিয়া অলপমান ঢাকি দিম, উতল আহিলে। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। বেছিকৈ ৰেড চিলি পাউডাৰ মই দিয়া নাই দেই।
এতিয়া মই ইয়াতে লং ইলাচি ডালচেনি এয়া খুন্দি থৈছোঁ, এয়া দি দিম। দি অকণমান লৰাই পেলাই কাঢ়ি দিম। আলুখিনি মই হ'বৰ সময়ত দি দিলোঁ। এয়া মই ইয়াতে কাঢ়ি ল'লোঁ। চাওকচোন কি ধুনীয়া হৈছে। এয়া বাৰু তেল নিদিয়া মাংস বনাইছে বুলি মানুহে ধৰিব পাৰিবনে? মই অকল মেৰিনেট কৰোঁতে অকণমান মিঠাতেল দি লৈছোঁ। তাৰপৰা মই অকণো অইল দিয়া নাই। ননষ্টিকৰ কেৰাহীত বনাইছোঁ। চাওক কি ধুনীয়া হৈছে কালাৰ। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত ধুনীয়া লাগে। মই আচলতে আজি ব্ৰইলাৰ মাংস বনাইছোঁ দেই, লোকেল চিকেন নহয়। যদি ভাল লাগে ভিডিঅ'টো চাই সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।